হাই মোৰ আন এটা ৰেচিপিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰো ভাল ন, মোৰো ভাল। সেইবাবে মই আজি পলু লেটাৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। চবতে পলু লেটা খায়, কিন্তু ৰন্ধাৰ পদ্ধতিবোৰ চবৰে বেলেগ বেলেগ হয়। আৰু এয়া হ'ল পলু লেটা, দুটা পিঁয়াজ, এটা জলকীয়া, আৰু মই পিঁয়াজ দুটা এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ। আৰু ইফালে চাওকচোন পলু লেটাবোৰ কেনেকৈ জীয়াই আছে। আৰু সিহঁতক মাৰিবৰ কাৰণে অকণমান সিজাই ল'লোঁ, প্ৰায় 3 মিনিটমান সিজাই দিলোঁ অকণমান নিমখ দি। আৰু বইল কৰাৰ পিছত মই এনেদৰে ধুনীয়াকৈ মাজতে ফালি ল'লোঁ দেই, চববোৰ মাজতে ফালি লৈছোঁ। ফালি ল'লে এইকাৰণেই ভাল, তাত দিয়া জ্বলা মছলা চববোৰ ভিতৰলৈ সোমাই যায় আৰু খাবলৈ খুব য়ামি হয়। আৰু মই তেল অকণমান দি ল'লোঁ, তেল অকণমান দি এয়া মোৰ ভজাৰ ষ্টাৰ্ট হৈ গ'ল। মই এতিয়ালৈকে ইয়াত একো নাই দিয়া দেই, এতিয়া দিমহে। আৰু মই অকণমান হালধি দিছোঁ, অকণমান নিমখ দিছোঁ, নিমখ দি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম। বইল কৰোঁতে যে পানী সোমাইছিলে, পানীবোৰ ধুনীয়াকৈ অকণমান শুকুৱাই লওঁ। এই চাওক পানী ওলাইছে, পানীবোৰ মই ধুনীয়াকৈ প্ৰায় 3 মিনিটমান ফ্ৰাই কৰাৰ পিছত পানী শুকাই গ'ল। আৰু মই ভোট জলকীয়া আধা দি দিলোঁ দেই, গোটেই দিব খুব জ্বলা হয়। আৰু দেখিছেনে পানীবোৰ প্ৰায় নাইকিয়া হৈছে। আৰু মই দুটা যে পিঁয়াজ কাটি থৈছিলোঁ সেই দুটা দি দিলোঁ। দি দিয়াৰ পিছত প্ৰায় 3 মিনিটমান ফ্ৰাই কৰিলোঁ। পিঁয়াজ অকণমান সিজাৰ দৰে হৈছে, কালাৰটো অকণমান চেঞ্জ হৈছে। আৰু মোৰ ভাগৰ এইয়া ৰেচিপি হৈ গ'ল। এয়া মোৰ পলু লেটাৰ ৰেচিপি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাবচোন দেই, খুব ভাল লাগিব। পিঁয়াজ কিন্তু আগত নিদিব দেই, পিঁয়াজ আগত দিলে ক'লা হৈ যাব, জ্বলি যাব, খাবলৈ তিটিকি হ'ব। আৰু মই এয়া বাঢ়ি লওঁ আমাৰ দুপৰীয়া ভাত সাজৰ কাৰণে এয়া। আৰু আপোনালোকে শ্বেয়াৰ কৰিব দেই, যাতে চবেই পাওক আৰু চবেই এনেদৰে খাওক। আৰু দুপৰীয়া ভাত সাজ আমাৰ আছিল বিলাহী আৰু মাছৰ গ্ৰেভি, আৰু মচু মাহৰ টেঙাৰ দালি, আৰু নেমু টেঙা, আৰু জলকীয়া দুটামান লৈ লৈছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।